বন্ধুসকল আজি সানডে বুলি আমি ওচৰতে এটা শৰ্ট ৰাইড কৰিলোঁ আৰু আমি ক'ত যাই আছোঁ আপোনালোকে নিশ্চয় থাম্বনেইলটো চাই গমেই পাইছে আমি আপোনালোকক আমাৰ ওচৰতে যিহেতু মানে এই ব্লগটো বনাম বুলি ভাবি আছিলোঁ বহুত দিন আগৰ পৰা কিন্তু পেণ্ডিঙত ৰৈ আছিল এতিয়া যিয়ে নহওক আমি টাইমটো মিলাই কিনে আজি আমি সেই বিখ্যাত ঠাইলৈ আমাৰ যিটো থাম্বনেইলত দিছোঁ সেই জাগালৈ আমি যাই কিনে আপোনালোকক দেখাই আছোঁ আমি ক'ত গৈ আছোঁ। নমস্কাৰ বন্ধুসকল, তো আমি আহি পালোঁ যিটো মন্দিৰৰ কথা কৈছিলোঁ পানবাৰীৰ, এইটো চাই লওক আপোনালোকে। ষ্টাব্লিছ আছিল 1940 চন আৰু নামটোতো দেখা পাইছে শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণ কালী মন্দিৰ। তো বন্ধুসকল আমি আপোনালোকক দেখুৱাই আছোঁ ইয়াৰে মন্দিৰৰ সকলোখিনি। তো বন্ধুসকল আমি এতিয়া সোমালোঁ মন্দিৰত, আপোনালোকে এইটো চাই লওক ইমান ধুনীয়াকৈ বনাইছে মন্দিৰটো। আমাৰ কোৱা মতে বাহিৰৰ মিস্ত্ৰী বনাইছে। তো বন্ধুসকল আপোনালোকে ওচৰতে আহি গ'লোঁ আৰু এই মন্দিৰটো বহুত পুৰণা মন্দিৰ, দেখা পাইছে 1940 চনতে ষ্টাব্লিছ কৰা। তো আপোনালোকে আহিব, আপোনালোকৰ পৰিয়ালক লৈ আহিব কালী পূজা চাবলৈ। ইয়াতে আপোনাক ঘূৰা হ'ব আৰু পূজা চোৱাও হৈ যাব, তো এটা একেলগে হৈ যাব। গোটেইখিনি আপোনালোকক দেখাইছোঁ। এতিয়া আমি সেয়া প্ৰভুৰ মা কালীৰ শ্ৰীচৰণত অলপ সেৱা জনাওঁ। তো হৰেশ্বৰ ব'লা লগ দুজনৰ মানে ফটো উঠা খুবেই অসুবিধা হৈ আছিল, তো হৰেশ্বৰক দিলোঁ আৰু মানে কি দুজন মানুহ আছিল, তেওঁলোকে মানে কি ফটো উঠাৰ কাৰণে বহুত অসুবিধা হৈ আছিল, মানে খুটাত থৈ কিনে উঠি আছিল। তাৰপিছত মই ক'লোঁ হৰেশ্বৰ ফটোটো উঠাই দিয়া, তো তেনেকৈ ফটোটো উঠাই দিলে। এতিয়া হৰেশ্বৰ আহি চাই লওক ফটো উঠাই আছে হৰেশ্বৰে তেওঁলোকক। বহুত টাইম ঘূৰিলোঁ, তো ঘূৰি কিনে এতিয়া আমাৰ যাৱাৰ সময় হ'ল। তো এতিয়া আমি যাম আৰু বন্ধুসকল আপোনালোকে যদি আমাৰ নতুন চেনেলটো নতুনকৈ আহিছে তো আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰিব। আৰু বন্ধুসকল ইয়াতে পূজা হ'ব আৰু পূজাত আপোনালোকে আহিলে নিশ্চয় ভাল পাব। ইয়াতে আহিলে আমি ইয়াৰে বিষয়ে ডিছক্ৰিপশ্যনত ভালেখিনি মানে যিখিনি জানিব লগা কথা আপোনালোকক দিম। আৰু লোকেশ্যনটো যোনে চিনি নাপায়, বেছিভাগেতো চিনি পায়, যাই চিনি নাপায় তেওঁৰ কাৰণে আমি লোকেশ্যন শ্বেয়াৰ কৰি দিম আমি ডিছক্ৰিপশ্যনত। তো আপোনালোকে ডিছক্ৰিপশ্যনত চাই কিনে ল'লে গোটেই ইনফৰ্মেশ্যনখিনি পাই যাব। তো বন্ধুসকল আপোনালোকে যদি ইয়াতে আহিব বিচাৰে, যদি জেগাটো চিনি নাপায়, আপোনালোকে আমাৰ চেনেলৰ ডিছক্ৰিপশ্যনত চাই কিনে মানে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত চাই কিনে আহিব পাৰিব। তো আজিলৈ ইমানতে সামৰিলোঁ। তো বাই বাই বন্ধুসকল, আৰু লগ পাই আছোঁ অন্য এটা ব্লগত আপোনালোকক। বাই বাই।